নমস্কাৰ আপোনালোকে চাই আছে কপিলিনী ষ্টুডিঅত মই কাকু লৈ আহিছো এটা খবৰ বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ কাৰ্যালয় মুকলি আৰু পঞ্জীয়নৰ কাৰ্য আৰম্ভ অখণ্ড নগাঁও জিলাৰ 1947 চনত স্থাপিত হোৱা বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে সন্মিলনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে বৰ্তমান মৰিগাঁও জিলাৰ মৈৰাবাৰী মৌজাৰ বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে মিলি এই সন্মিলনখনৰ উদ্যোগ লৈছে চাওকে বিশেষ প্ৰতিবেদনটি কাৰ্যালয় মুকলি আৰু পঞ্জীয়ন কাৰ্যৰ সভাখনৰ সভাপতিত্ব কৰে ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত তথা অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল গফুৰে উল্লেখযোগ্য যে বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে এই বিদ্যালয়ৰ পৰা অধ্যয়ন কৰি অসম তথা ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত চৰকাৰী বিষয়া হিচাপে নিযুক্তি লাভ কৰি আহিছে বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীলৈ উদ্যোক্তাসকলে নাম পঞ্জীয়নৰ বাবে আহ্বান জনাইছে মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট কপিলিয়েনী মণ্ডিত বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকলৰ সন্মিলনী এটি গঠন কৰি আজি কাৰ্যালয় উদ্বোধন কৰিছোঁ আৰু আপোনালোকে জানি সুখী হ'ব যে আমাৰ এই বিদ্যালয়খনে ইতিমধ্যে ৭৫ বছৰ অতিক্ৰম কৰিছে আৰু ইয়াৰ মহাৰজত জয়ন্তী পতাৰো এক যুঁজাৰ চলিছে আৰু এই সম্পৰ্কে আমি আজি কাৰ্যালয় উদ্বোধন কৰিছোঁ এই বিদ্যালয়টি আমাৰ আনডিভাইডেড নগাঁও জিলাৰ এক বৃহত্তৰ এলেকাৰ শিক্ষাৰ একমাত্ৰ অনুষ্ঠান হিচাপে ইতিমধ্যে ইমান দিনে আমাক যোগাই আহিছে আৰু মই সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক আমাৰ এই প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনক সহযোগ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ কি আপোনালোকে ইতিমধ্যে পঞ্জীয়নৰ কাম আৰম্ভ কৰিছে যিসকল ব্যক্তিয়ে এই প্ৰাক্তন ছাত্ৰ বা ছাত্ৰী আছে সিহঁতে পঞ্জীয়ন কেনেকৈ কৰিব পঞ্জীয়ন ইতিমধ্যে আমি এক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এক হোৱাটছএপ গ্ৰুপ খুলিছোঁ ইতিমধ্যে আমাৰ ফেচবুকতো গ্ৰুপ খোলা হৈ আছে আৰু তাতে আমাৰ এটা নিৰ্দিষ্ট এটা ফৰ্মেট আমি তাতে আপলোড কৰিছোঁ আৰু এই ফৰ্মেটটি তেওঁলোকে ডাউনলোড কৰি ফিল আপ কৰি পেলাই আমাৰ এই কাৰ্যালয়ত জমা দিব পাৰিব আৰু অনলাইন যোগেও তেওঁলোকে নিজৰ পঞ্জীয়ন কৰিব পাৰিব পঞ্জীয়নৰ মাচুল কিমান পঞ্জীয়নৰ মাচুল আমি 500 টকাকৈ নিৰ্ধাৰণ কৰিছোঁ আৰু সকলো ছাত্ৰ-ছাত্ৰীয়ে যিসকলে এই বিদ্যালয়ত এবছৰৰ কাৰণে হ'লেও পঢ়িছে তেওঁলোকে সকলোকে আমাৰ ইয়াত পঞ্জীয়ন কৰাৰ কাৰণে আৰু আমাৰ আগন্তুক এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ কাৰণে আহ্বান কৰা যিটো সন্মিলনীত আমাৰ ঘৰখনৰ দুৱাৰ মুকলি কৰা হৈছে তাতে সকলোকে আজি উপস্থিত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অহা দিনবোৰত যাতে আমি অনলাইন অফলাইন যোগে আমি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম সমাপন কৰিব পাৰোঁ আৰু অনাগত দিনত যাতে আমি আশা ৰাখিছোঁ যে অক্টোবৰ মাহত আমি সন্মিলনখন অনুষ্ঠিত কৰিম তাৰ কাৰণে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু এইটো সাফল্যমণ্ডিত কৰাৰ কাৰণে সকলোকে বিনম্ৰ অনুৰোধ জনাইছোঁ